সো প্ৰথম কুৱেশ্যনটো কৈছে এটা বাস্তৱ সংখ্যা আলফা ax² + bx + c = 0 সমীকৰণটোৰ মূল কেতিয়া কোৱা হয় যেতিয়া x = আলফা বা a α² + b β + c = 0 এতিয়া এক্সৰ ঠাইত আলফাৰ ঠাইত যদি আজি 7 থাকিল হয় তেতিয়াহ'লে যেতিয়া আমি এক্সৰ ঠাইত 7 বহাম তেতিয়াহ'লেহে আমি মূল বুলি ক'ব পাৰোঁ দীঘাৰ সূত্ৰটো লিখা x = -b ± √b² - 4ac/2a এইটো চবেই জানে নম্বৰ 72 দীঘাৰ সূত্ৰ কেইটা মূল থাকে আৰু কি কি দুটা মূল থাকে এবাৰ প্লাছ আৰু এবাৰ মাইনাছ তাৰপিছত দীঘাৰ সূত্ৰ ব্যৱহাৰ কৰিবৰ কাৰণে কি চৰ্ত থকাটো উচিত b² - 4ac > 0 হ'ব লাগিব লেছ দেন হ'ব নোৱাৰে কাৰণ যদি লেছ দেন হয় তেতিয়াহ'লে মূলবোৰ কাল্পনিক হৈ যাব যদি b² - 4ac লেছ দেন হয় তেন্তে লেছ দেন 0 হয় তেন্তে আমি এইটো 74 নম্বৰ কৈছোঁ আমি দীঘাৰ সূত্ৰ ব্যৱহাৰ কৰিব পাৰিম নেকি নোৱাৰোঁ কাৰণ ইয়াৰ মূল বাস্তৱ নহ'ব কাল্পনিক হ'ব নম্বৰ 75 b² - 4ac দীঘাৰ সমীকৰণটো কি বুলি কোৱা হয় বিবেচিকা বা ভেদ নিৰূপক বুলি কোৱা হয় ইম্পৰ্টেণ্ট হয় বহুত 76 b² - 4ac > 0 তেন্তে দীঘাৰ সমীকৰণটোৰ মূলটো কেনেকুৱা হ'ব দুটা স্পষ্ট ভিন্ন বাস্তৱ মূল থাকিব বা হ'ব কুৱেশ্যন নম্বৰ 77 b² - 4ac = 0 তেন্তে দীঘাৰ সমীকৰণটোৰ মূলবোৰ কেনেকুৱা হ'ব দুটা সমান বাস্তৱ মূল থাকিব বা আছে b² - 4ac = 0 যেতিয়া হয় যোনটোক আমি বিবেচিকা বুলি কওঁ b² - 4ac 78 b² - 4ac লেছ দেন 0 তেন্তে দীঘাৰ সমীকৰণটোৰ মূলবোৰ কেনেকুৱা হ'ব কোনো বাস্তৱ মূল নাই বা নাথাকিব নম্বৰ 79 তিনিটা বিন্দুক কেতিয়া একেৰেখীয়া বুলি কোৱা হয় যেতিয়া তিনিটা বিন্দু এডাল ৰেখাত থাকে নম্বৰ 80 a, b, c তিনিটা বিন্দু একেৰেখীয়া হোৱা চৰ্তটো কি চৰ্তটো হ'ব যে ab = bc = ca হ'ব লাগিব নম্বৰ 81 দুটা বিন্দু a আৰু b p x y পৰা সমদূৰৱৰ্তী হোৱা চৰ্ত কি যেতিয়া a p ৰ পৰা সমান দূৰত্ব থাকিব আৰু b ও p ৰ পৰা সমান দূৰত্ব থাকিব মানে ap = bp নম্বৰ 82 a x1 y1 আৰু b x2 y2 যদি 1:1 অনুপাতত ভগোৱা হয় তেন্তে মধ্যবিন্দুটো কি হ'ব মধ্যবিন্দু দুটা স্থানাংক দিয়া আছে x1 + x2/2 y1 + y2/2 নম্বৰ 83 cos θ, sin θ আৰু sin θ, - cos θ বিন্দুৰ মাজত দূৰত্ব কিমান এইটো ইম্পৰ্টেণ্ট হয় চাব দূৰত্ব সূত্ৰ ব্যৱহাৰ কৰি আমি দূৰত্ব সূত্ৰ যদি ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে আমি তাৰ মাজত দূৰত্বটো √2 হিচাপে পাম নম্বৰ 84 tan 30° / tan 60° মান কি হ'ব মান হ'ব 1/3 এতিয়া নম্বৰ 85 যদি sin θ + 34° গ'লোঁ cos θ আৰু θ সূক্ষ্ম তেন্তে থিটাৰ মান হ'ব sin θ + 34° cos θ মানে আমি জানো sin 90° - θ হয় মানে এতিয়া sin যদি কেঞ্চেল কৰি দিওঁ θ + 34° = 90° - θ এনেকৈ যদি আমি কেলকুলেশ্যন কৰোঁ তেতিয়াহ'লে থিটাৰ মান আমি 28° পাম নেক্সট কুৱেশ্যনটো কৈছে sin θ cos 90° - θ + cos θ sin 90° - θ মান কি হ'ব নম্বৰ 86 cos 90° - θ হৈ যায় sin θ আৰু ইফালে sin 90° - θ হৈ যাব cos θ তাৰপিছত যদি আমি পূৰণ কৰোঁ sin² θ + cos² θ হৈ যাব যাৰ মান আমি চবেই জানো এইটো মান হ'ব 1 একেদৰে এইখিনি মই খুব বেছি নকওঁ আপোনালোকে চাই ল'ব ইয়াত মই পেজখন দিয়া আছে আপোনালোকে চাই নিজে ট্ৰাই কৰিব এইকেইটা 1 মাৰ্কৰ কাৰণে ইয়াত বেছি বুজাবলগীয়া একো নাই এই যিকেইটা কুৱেশ্যন আছে সেইকেইটা ভালকৈ চাই ল'লে হ'ল যিখিনি আছে নম্বৰ 54 যোনটো আছে মূল বিন্দু 0,0,0 পৰা কোনো এটা বিন্দু p x y দূৰত্ব কি হ'ব এইটো ইম্পৰ্টেণ্ট হয় দূৰত্বটো হ'ব √x² + y² বাকীখিনি নিজে মনত ৰাখিব পাৰি নিজে পঢ়ি পিনে